गरेसरनि बरिगाव सारनफार गामियाव मोब्लिबनि थासारि गोथाङै थानाय दंफां आरो औवाजों मोब्लिबखौ बुथुमनानै होदों मोब्लिब बिफाना। मोब्लिब बिफाननि बे गिख्रंथाव खामानिखौ नुनानै रायजो राजाया गोबां साननो गोनां जादों। उदांस्रिनि 75 बोसोरनि उनावबो जौगानायनि थासारिया दिनैसिम मोनहास'वाखै गरेसरनि बरिगावनि सारनफार गामियाव। 24 घन्टा मोब्लिब होनायनि खोथा बुंबोबाय थानाय मोब्लिब बिफाना थनैसो मोब्लिबनि खुन्थाखौनो बुथुमनानै होनो हायाखै। सोरखार सोलायबाय नाथाय रायजोनि थासारिया सोलायाखै। बे थासारिया जाबाय भारत भुटान सीमा ओनसोल बाक्सा जिल्लानि गरेसरनि बरिगाव सारनफार गामियाव सोरखारनि माखासे बिथांखिया मोनहास'वाखै। बे ओनसोलनि रायजोआ दंफां आरो औवानि खुन्थाजों मोब्लिब बुथुमनानै लानो गोनां जादों। जौगानायनि खामानिया मोनहास'वाखै। गरेसर बरिगाव सारनफार गामियाव दायो मोब्लिब बिफाना थांनानै थानाय दंफां आरो औवाजों मोब्लिब बुथुमनानै होदों मोब्लिब बिफाना। मोब्लिब बिफाननि बेफोरबादि खामानिनि थाखायनो माब्लाबा बे गामियाव गिख्रंथाव जाथाय सोमजिनो हागौ होननानै गिखांनाय फैदों। बेफोरबादिनो सोलिबाय थागोन नामा रायजोनि मोब्लिब बिफाना? बेराफारसेथिं मोब्लिबनि खुन्थाखौ बुथुमनानै होनो हायै मोब्लिब बिफाना मोब्लिबनि सान्दाखौ माब्लाबाबो खांनो बावगारा। रायजो राजाया गले गले खावलायसेयावबो दिनैसिम मोब्लिबनि खुन्थाखौ बुथुमनानै होआखै मोब्लिब बिफाना। दायो गरेसरनि बरिगाव सारनफार गामिनि रायजो राजाजों लोगोसे फरायसा आफादनि दैदेनगिरि गगन बेस बरुवा बिथांमोना मोब्लिब बिफानखौ थाबैनो मोब्लिबनि खुन्थाखौ बुथुमनानै होनांगौ होननानै खावलायहरदों मोब्लिब बिफाननिसिम। এতিয়া সমস্যাটো যদি আমি চাওঁ সমস্যাটো বহুত ফালৰ পৰা আছে। এতিয়া আমি মেইন কথা আমি কম কাৰেণ্টৰ বিষয়ে কম। যদি কাৰেণ্টৰ বিষয়ে ক'ব লাগে আজি আমাৰ 10-15 বছৰ আমি মানে বাঁহ লগাই খুঁটা লগাই পেলাই যেনেকুৱা নহয় আমি বৰ্তমান চলি আছোঁ। চলি থকাৰ বিনিময়তো এতিয়া বৰ্তমান যদি একজাক বতাহ আহে বা বৰষুণ আমাৰ বহুত ৰিক্সৰ হয়, ভয়ানক হয়। কাৰণ ঘৰত সকলো ল'ৰা ছোৱালী আছে, কেতিয়া যদি গাছ ভাঙি পৰি যায় বা কিবা পৰে তেতিয়া মানে পাৰ হোৱাটো অসম্ভৱ। আৰু যদি লাইনৰ ক্ষেত্ৰত আমি ভাবোঁ তেতিয়াতো আমি ডাইৰেক্টলি ক'ব পাৰোঁ যে আমাৰ লাইনটো মিনিমাম 4 ঘণ্টা সময়হে আমাৰ লাইনটো পাওঁ। গতিকে 20 ঘণ্টা সময় আমি কাৰেণ্টটো দেখি নাপাওঁ বা ইউজ কৰিব নোৱাৰোঁ। গতিকে আৰু যেতিয়া নেকি লাইনৰ বিলৰ ক্ষেত্ৰত কথাখিনি আহি পৰে আহাৰ সেইখিনি কথাক লৈ মানে বিলটো আহাৰ সঠিক টাইমত দিব লগা হয়। যদি লাইনৰ বিলটো পৰিশোধ কৰা নাযায় তেতিয়া মানে কি লাইনটো কাটাৰ কাৰণে মানুহ আহি যায়। আৰু সেইটো মানে মই চৰকাৰক এটা আহ্বান কৰিম যে আমাৰ যিখিনি মানে প্ৰয়োজনীয় বস্তুখিনি এতিয়া আমাক মানে সোনকালে পূৰণ কৰে, লগতে আমাক পোষ্ট খুঁটাখিনি দিয়াৰ ব্যৱস্থা কৰে। কেইটামান আছে আপোনালোকৰ যিটো পোষ্ট? এতিয়াতো আমাক 10-12টামান খুঁটা আমাক খুবেই দৰকাৰ প্ৰয়োজন আমাৰ। তাৰপিছত যদি আমি ৰাস্তা বিভাগৰ আমি আহোঁ তেতিয়াহ'লেতো আমাৰ বৰষুণ দিয়া সময়খিনি আমাৰতো বহুত মানে চলফুলৰ কৰা অসুবিধা হয়। কেতিয়াবা আকস্মিকভাৱে যদি কাৰোবাৰ কিবা এটা ঘটনা ঘটে তেতিয়া গাড়ী অহা যোৱা মানে বহুত সমস্যা হয়। গতিকে আমি ইয়াৰ পৰা আমি মেইন ৰোডলৈকে লৈ যাব লগা হয়। তো সেইটো এটা বহুত মানে কমপ্লেইন এটা মানে সেনেকুৱা মানে মেইন ৰোডটো আপোনাৰ এতিয়া ইয়াৰ পৰা চাব গ'লে 1.5 কিলোমিটাৰ হৈ যাব। 1.5 কিলোমিটাৰ ৰাস্তাটো আমাৰ গতিকে একদম খুবেই প্ৰয়োজন। মানে ৰাস্তাটো একদম মানে কেঁচা ৰাস্তা। আপোনালোকে গম পায় যে আমাৰ গাঁওখন অতি পিছপৰা। চৰকাৰে কি আহ্বান কৰিব? চৰকাৰক মই মোৰ ফালৰ পৰা মই আমাৰ ৰাইজৰ ফালৰ পৰা এটা আহ্বান কৰিম কি যে আমাৰ যিখিনি মানে লাগতিয়াল ৰাস্তা হওক বা কাৰেণ্টৰে ক্ষেত্ৰত নহওক আমাক মানে অতি সোনকালে আমাক সেই দৰকাৰী বস্তুখিনি আমাক যাতে সোনকালে পূৰণ কৰে। আমাৰ গাঁওখনৰ অতিকৈ পিছপৰা গাঁও। এই লাইনৰ খুঁটাবিলাক চালে গম পাব আপোনালোকে যে আমাৰ গাঁওখন কিমানখিনি পিছপৰা। আমাৰ গাঁওখনৰ যিখিনি লাইনৰ বিষয়ে যিখিনি মানুহ আছে, কৰ্মকৰ্তা যিখিনি আছে, সেই কৰ্মকৰ্তাবিলাক আহে কিন্তু কোনো ধৰণৰ কাম নকৰে। কিন্তু যিখিনি আমাৰ কৰিব লগা কাম লাইনৰ বিষয়ে, লাইনটো আমাৰ 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টাহে পাওঁ আমি, বাকী 20 ঘণ্টাই নাথাকে। গতিকে সেই বিষয়ে আপোনালোকে যিখিনি পাৰে চৰকাৰক আমাৰ ফালৰ পৰা আবেদন জনাইছোঁ এই নিউজৰ থ্ৰুদি। তো গতিকে লাইনৰ বিষয়ে ক'ব গ'লে এতিয়া লাইনৰ বিল মাহ ভৰিবই নাপায়, কিন্তু লাইনৰ বিলটো নিব আহি পায়। আৰু যদি বিলটো আমি পৰিশোধ নকৰোঁ তেতিয়া লাইন কাটিবলৈ মানুহ আহে। তো আমাৰ সেই বিষয়েতো আমাৰ ফালৰ পৰা লাইনৰ বিলটো কমপ্লিট দিয়া যাই আছে, কিন্তু লাইনটোতো আমি নাপাওঁৱে গোটেইখিনি। তাৰ পৰিৱৰ্তে আমাৰ এইফালে ৰাস্তাটো হৈছে একেবাৰে পিছপৰা। যিখিনি আমাৰ ইলেকশ্যনৰ সময়ত মানুহ আহে, বহুতখিনি মানুহ আহে, কিন্তু ইলেকশ্যন পাৰ হোৱাৰ পিছতে কোনো খা খবৰ ল'ব বিধায়ক হওক বা মন্ত্ৰী হওক, MLA কোনো নাহে। তো সেই কাৰণে তাৰমানে আমাৰ যিখিনি
আমাৰ প্ৰয়োজনীয় হেৰিখিনি আমি একোৱে নাপাওঁ। তাৰ উপৰি আমাৰ ইয়াতে বহুতখিনি পিছপৰা ঠাই বুলি জানা যায়, কিন্তু আমাৰ ইয়াৰ অহা যোৱাৰ কাৰণে বাৰিষা বৰষুণ হ'লেই তাৰমানে কোনো ধৰণৰ সুবিধাই নাই যে আমি ইফালেদি অহা যোৱা কৰিব পৰা বা গাড়ী এখন আহিব পৰা কোনো পৰিস্থিতি নাথাকে। অসুখ বিসুখ হ'লেও তাৰমানে ইয়াৰ ইফালেদি গাড়ী নোসোমায়, তো গাড়ী মাতিলেও নাহে ইয়ালৈকে। ইয়াৰ পৰা মেইন ৰাস্তালৈকে আকৌ বহুত কষ্ট কৰিহে যাব লগা হয়। জাগাটোৰ ঠাইৰ নামটো আপোনাৰ আমাৰ গাঁওখন হৈছে বৰিগাঁও চাৰণপাৰা হৰিজন চুপা। কিমান মান আছে আপোনালোকৰ যিটো লাইনৰ পোষ্ট নাই বুলি কৈছে আপোনালোকে, কেইটামান পোষ্ট নাই আপোনালোকৰ? আমাৰ ইয়াত প্ৰায় 10-11টা পোষ্ট লাগে, ইমান বেছিও নালাগে, 10-11টা পোষ্ট হ'লে হৈ যায় আমাৰ এইখিনি। বিভাগক কৰ্তব্য আপোনালোকে জনাইছেনে নাই? আমি বিভাগ যিখিনি লাইনমেন ইয়াত কাম কৰিব আহে সেইবিলাকক সেই গোটেইখিনি তথ্য জনোৱা হৈছে। সিহঁতে মাত্ৰ কয় যে লাইন হ'ব 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 এইখিনিয়ে কয়, কিন্তু আশা দিয়ে আৰু নাই আৰু পিছত। কিমান বছৰ হৈছে আপোনালোকৰ এইটো? এইটো প্ৰায় 10-15 বছৰ হ'লে এনেকৈয়ে চলি আছোঁ। গাছৰ খুঁটাতে লাইন চলি আছে এতিয়া বৰ্তমান। বিজেপি শাসনাধীষ্ঠ যি মানে অসম চৰকাৰ, এই চৰকাৰৰ যি মানে ঢাক ঢোল বজাই কথা কয় বা এই মানে যিটো স্মাৰ্ট বিদ্যুতৰ যিটো কথা কৈ আছে বা বিলৰ কথা কৈ আছে, সেই সময়তে চৰকাৰৰ যি অদ্ভুত কাণ্ড, মানে জীৱন্ত গছত বিদ্যুৎ মানে পাই আছে বা লৈ আছে। এটা কিন্তু পকী পোষ্ট নাই, বাঁহৰ পোষ্ট, কাঠৰ পোষ্ট আৰু মানে জীৱন্ত গছত বিদ্যুৎ মানে সংযোগ কৰি ৰাইজে বিদ্যুৎ লৈ আছে। কিন্তু সেই সময়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, যি মানে চৰকাৰে বিদ্যুতৰ বিলৰ মানে যি ভেকু ভাওনা চলি আছে, সেই সময়তে এই মানে বিদ্যুতৰ মানে ফপোলা স্বৰূপ ওলাই পৰিছে। অসমৰ শক্তিমন্ত্ৰী ডাঙৰে কি কৰি আছে? তেখেতেতো সদায় নিউজত মানে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ থাকে, তেখেতে বিভিন্ন হৰ্ডিং লগাই আছে বিদ্যুতৰ কাৰণে, কিন্তু সেই হৰ্ডিং হৈ থাকিব, কিন্তু আচল স্বৰূপটো আজি এই আচল স্বৰূপ। কাৰণ ৰাইজে কিন্তু সম্পূৰ্ণৰূপে বিদ্যুৎ পাবলৈ সক্ষম হোৱা নাই। 24 ঘণ্টা যি বিদ্যুৎ দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টাও ভালদৰে বিদ্যুৎ পোৱা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফেলা আঞ্চলিক সমিতি এটা কথা দাবী জনাইছোঁ, এই বিদ্যুতৰ যি মানে ভেকু ভাওনা এই বন্ধ কৰিব লাগে আৰু ৰাইজক মানে এই মৰণ ফানৰ পৰা ৰক্ষা কৰিব লাগে। কাৰণ এই ক্ষেত্ৰত এনেকৈ যদি বিদ্যুৎ লৈ থাকে তেতিয়াহ'লে কেতিয়াবা কিন্তু ইয়াত মানুহ ঢুকাব। ইয়াৰ কিন্তু ৰিস্ক কোনে ল'ব? কোন চৰকাৰে ল'ব? কাৰণ আজি মানে যি অৱস্থাত বিদ্যুৎ আছে আপোনালোকে নিশ্চয় দেখা পাইছে, এই বিদ্যুতৰ অৱস্থা অতি শোচনীয় আৰু অদ্ভুত কাণ্ড বুলি আমি দেখা পাইছোঁ। গতিকে চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে ব্যৱস্থা ল'ব লাগে, নহ'লে অনাগত দিনত কিন্তু অসমৰ শক্তিমন্ত্ৰী ডাঙৰে সাজু হৈ থাকক, মানে ৰাইজৰ মানে প্ৰতিবাদলৈ সাজু হৈ থাকক। বুজি নাই, আমাৰ বহু পিছপৰা আমাৰ এইটো জেগা, বহুখিনি মানুহবিলাক আহে, আমাৰ বিধায়কবিলাকো আহে, তেওঁলোকে কয় হয় হ'ব আমি চিন্তা কৰিব নালাগে, আপোনালোক আমি দি আছোঁ, বুজি নাই, বোলে আমি বোলে পাৱা হ'লে নাই, বুজি নাই। আমি এই 10-15 বছৰৰ পৰাই আপোনাৰ ধৰক আমি পাকা খুঁটা আমি পাৱা নাই হ'লে, আমি বাঁহৰ খুঁটা আপোনাৰ কাঠৰ খুঁটাই দি আমি শিমলি গাছৰ খুঁটাই দি আমি কিবা কৰি আমি চলাই আমি আছোঁ এতিয়া, বুজি নাই। আমি ধৰকচোন বিলটো হ'লে আমি মাহে মাহে আপোনাৰ মানে আহি আছে, তেওঁলোকক আমি মাহে মাহে আমি বিলবিলাক আমি দি আছোঁ, ধৰকচোন বুজি নাই। আমি এই আমাৰ ধৰকচোন এই ৰাস্তাটো আমাৰ ধৰক বহুখিনি আমাৰ মানে একদম নৰম জেগা, গাড়ী ঘোঁৰা কোনোফালেদি আপোনাৰ আহিবৰ সুবিধা নাই, তথাপিও কিবাকৈ সৰু সুৰা গাড়ী আহে, গাড়ী আহিলেও মানে আপোনাৰ মানে বজি ৰৈ যায়, বুজি নাই। এতিয়া ধৰকচোন সেইটোৱে অসুবিধা আমাৰ, মানে ধৰকচোন চৰকাৰে আমাক মানে এইটো ধৰক সা সুবিধা তেওঁলোকে আমাক কৰি দিব লাগে, বুজি নাই। এখানি আমি মানে তেওঁলোকক মানে আহ্বান আমি জনালোঁ আৰু। কাক জনাইছিলোঁ আপোনালোকে? আমিতো ধৰকচোন আগতে আমাৰ ট্ৰেন্সফৰ্মাৰ বেয়া হোৱাওঁতে আপোনাৰ ধৰক আমি ৰঙিয়াত গৈছিলোঁ, ৰঙিয়াত আমাৰ ছাৰে তেওঁ কৈছে যে টেনশ্যন কৰিব নালাগে, আপোনালোকে বেছি দিন নালাগে, আমি খুঁটা আপোনালোক আমি পাওনি আমি কৰি দিম। কিমান মান দিন হৈছে এইটো আপোনাৰ মোটামুটি হ'ল আপোনাৰ 2 বছৰমান না, 5 বছৰ মানে হ'ল, বুজি নাই, বুলি আমি পাৱা নাই বুলি আমি খুঁটাটো। কি ক'ব চৰকাৰৰ বিষয়ে আৰু বিভাগীয় কৰ্তব্যক কি ক'ব বিচাৰিছে আপুনি? আমি ধৰকচোন তেওঁলোকক কৈছোঁ, মানে আমাৰ কোৱা আমাৰ হেৰি ধৰকচোন যে আমি ধৰকচোন পাবা লাগে, আমি ধৰকচোন বিলবিলাকতো আমি দি আছোঁ, তেওঁলোকে দেখোন দিম বুলি কৈ থাকে হ'লেও আমি পাৱা হ'লে নাই।